Pini Karbi Anglong along Nokbe ki kat kachapati ang bongsi tuwar ki jogwanaroi Katalona Jamek Pajot Ponlo. Karbi Anglong along Arkoi Kri Siarni pen kapangcheng hithi rui ki jogwan arui Katalon pini Nokbe ki kat kachapati pensi Pajot Pon. Nokbe ki kat kachapati pin sohin pen Dinesh Kumar Bipul Satnami lapen Tej Bahadur Atumsi isi hini lapen ki thomanong e chipalong. Halapu Suarlo hin pen kicheng sianong e Rinki Kumari aduntu anong e Kajir Milik Pilapen kithomanong e Lakshmi BPC Parisim Ponlo. Nokbe ki kat kachapati ki haya tumaphan District Transport Sai Kamasai Phu Bikramaditya Gugoi lapen Ari Sanghua tungpensi Pajir Ponlo. ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো আৰু আমাৰ কাৰ্বি আংলং জিলাতো আমি যোৱা 11 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈকে চৰকাৰৰ নিৰ্দেশনা অনুসৰি পথ নিৰাপত্তা সপ্তাহ পালন কৰি আহিছো বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে এই কাৰ্যসূচীবিলাকৰ ভিতৰত আমাৰ বাইক ৰেলী হৈছিল সজাগতা সভা হৈছিল ড্ৰাইভাৰ হেণ্ডিমেন বা কণ্ডাক্টৰ যিসকল আছিল তেখেতসকলৰ চকুৰ বিনামূলীয়া চকুৰ পৰীক্ষণ শিবিৰ হৈছিল আৰু এই সমগ্ৰ কাৰ্যসূচীবিলাকৰ ভিতৰত আৰু আমি পোষ্টাৰিং বেনাৰিং এইবিলাক কৰিছিলোঁ মাইক যোগে ঘোষণা কৰিছিলোঁ ৰাইজক কাৰণ আমাৰ কাৰ্বি আংলঙতো দেখিছোঁ আমি যথেষ্ট দুৰ্ঘটনা প্ৰত্যক্ষ কৰিছোঁ বিগত বছৰবিলাকত এইবিলাক হ্ৰাস কৰিবৰ কাৰণে আৰু জনসাধাৰণক আমি এৱাৰনেছ আনিবৰ কাৰণে সজাগতা সৃষ্টি কৰিবৰ কাৰণে প্ৰগ্ৰেমবিলাক লোৱা হৈছিলে চৰকাৰৰ নিৰ্দেশমৰ্মে আৰু আজি 17 তাৰিখ আজি আমাৰ সামৰণি অনুষ্ঠান হৈছে এটা প্ৰাইজ মানি মাৰাথন কম্পিটিশ্যনৰে যিসকল বয়জ কম্পিটিটৰ আছিল যিসকল ল'ৰা আছিল তেখেতসকলৰ কাৰণে 10 কিলোমিটাৰ ৰান আছিল আৰু যি ছোৱালীবিলাকৰ কাৰণে 5 কিলোমিটাৰ ৰান আছিল আৰু ইতিমধ্যে আমাৰ এটো কমপ্লিট হৈছে আৰু আমি তেওঁলোকৰ কাৰণে প্ৰাইজ মানিও ৰাখিছিলোঁ 10000 টকা 5000 টকা 3000 টকা ফৰ বয়জ এণ্ড আৰু 5000 টকা 3000 টকা আৰু 2000 টকা ফৰ গাৰ্লছ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড প্ৰাইজৰ কাৰণে আৰু আমাৰ এই গোটেই সমগ্ৰ কাৰ্যসূচীটোত আজি আমাৰ জিলা প্ৰশাসনৰ লগতে কাৰ্বি আংলং যিটো স্পৰ্টছ অথৰিটি আছে আৰু এটা ডিফু স্পৰ্টছ একাডেমি যি আছে তেওঁলোকৰ সহযোগিতাতে আমি গোটেই কাৰ্যসূচীটো আজি সম্পন্ন কৰিলোঁ আৰু আমি আশা কৰিছোঁ যে ৰাইজে এই পথ দুৰ্ঘটনাৰ বিষয়ে এই কাৰ্যসূচীৰ দ্বাৰা আপোনালোকৰ মাধ্যমেৰে যেতিয়া বস্তুবিলাক গুচি যাব ক্ৰীড়াৰ মাধ্যমেৰে যেতিয়া বস্তুবিলাক গুচি যাব তেতিয়া আমি ৰাইজ সজাগ হ'লে আমি কাৰ্বি আংলঙত পথ দুৰ্ঘটনা আমি ৰোধ কৰাত আমি যথেষ্ট সফল হ'ম বুলি আমি আশা কৰিছোঁ আজি মাৰাথনত কেইজন প্ৰতিযোগী মুঠতে আজি বয়জ এণ্ড গাৰ্লছ মিলাই ল'ৰা আৰু ছোৱালী মিলাই আমাৰ 85 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এইটো তেওঁলোকক আমাৰ গোটেই কাৰ্যসূচীটো আৰম্ভ হৈছিলে উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰু আহি শেষ হৈছে উপায়ুক্ত কাৰ্যালয়লৈ ৰংমঞ্জিৰ তিনিআলিলৈকে ছোৱালীবিলাকে গৈছিলে অৰ্থাৎ ইয়াৰ পৰা 2.5 কিলোমিটাৰ গৈ তেওঁলোক 2.5 কিলোমিটাৰ আকৌ ঘূৰি আহি 5 কিলোমিটাৰ সম্পূৰ্ণ কৰিছিলে আৰু ল'ৰাবিলাকে সেন্ট ডমিনিক স্কুললৈকে অৰ্থাৎ ইয়াৰ পৰা 5 কিলোমিটাৰ গৈ আকৌ 5 কিলোমিটাৰ ঘূৰি আহিছিলে ইতিমধ্যে আমাৰ দৌৰ কম্পিটিশ্যন হৈছে আৰু আমি দুইটা শাখাতে তিনিজন শ্ৰেষ্ঠ প্ৰতিযোগী বাছি উলিয়াইছোঁ আমাৰ অতিৰিক্ত উপায়ুক্ত খান ছাৰে দৰকাৰ ক'ব জনাইছোঁ ইমান পুৱাত অহাৰ কাৰণে আমি 11 তাৰিখে সপ্তাহজোৰা মানে যিটো প্ৰগ্ৰাম আছে সেইটো আজি সামৰণি পৰিল মাৰাথন ৰেচেৰে তা ইয়াৰ যোগেদি আমি এৱাৰনেছ আনিব খুজিছোঁ যাতে এক্সিডেণ্টৰ সংখ্যা বহুত কমি আহে মদ খাই ড্ৰিংক এণ্ড ড্ৰাইভ ছিট বেল্ট নলগোৱা এইবিলাকতো আমি বাটৰ নাটচাট এইবিলাক কৰি আমি সজাগতা আনাৰ চেষ্টা কৰিছোঁ যোৱা বছৰৰ পৰা তুলনাত এই বছৰ মানে ৰোড এক্সিডেণ্ট বহুত কম হৈছে তথাপিও যিখিনি হৈছে সেইখিনি জীৱন যোৱাটো এটা পৰিয়ালৰ কাৰণে ঘাতক হৈ পৰে সেইকাৰণে আমি কামনা কৰিছোঁ আমাৰ যিটো সজাগতা প্ৰগ্ৰাম আছে ইয়াৰ যোগেদি যাতে মানুহ সজাগ হয় আৰু ৰোড এক্সিডেণ্টটো কম হয় ধন্যবাদ